हेलो बंधुসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মনোজ আছাম মোৰ থাম্বনেলটো চাই আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি স্কিমৰ 13 নম্বৰ যি ইনষ্টলমেণ্ট যিসকলে পোৱা নাই তেওঁলোকে কি কৰিলে অতি শীঘ্ৰেই কিস্তিসমূহ লাভ কৰিব সেই সন্দৰ্ভত জনাবৰ বাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বহু কৃষক বন্ধুৱে মোক কমেণ্ট কৰি পেলাই সুধিছে আটাইবিলাক কৰণীয় কাম মই কৰিছোঁ কিন্তু এতিয়ালৈকে 13 নম্বৰ 12 নম্বৰলৈকে মই ইনষ্টলমেণ্ট পোৱা নাই কি কৰিলে মই 13 নম্বৰ আটাইকেইটা ইনষ্টলমেণ্ট মই লাভ কৰিম মোক জনাব বন্ধুসকল সেই সন্দৰ্ভত জনাবৰ বাবে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ শেষলৈকে চাব তেতিয়াহে গম পাব কিমান দূৰ সম্ভৱ হ'ব আপোনালোকৰ ইনষ্টলমেণ্ট পোৱাত আটাই কথা আপোনালোকে গম পাব আপোনালোকে প্ৰথমে চেক কৰিব লাগিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি নতুবা ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ দি আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে আপোনালোকে PM কিষাণ সন্মান নিধিৰ যি পৰ্টেল এই পৰ্টেলত আহি পেলাই বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপোনালোকে ফাৰ্ষ্ট টাইম চেক কৰক মই দেখাই গৈ আছোঁ চাই যাওক ইয়াত চাওক আপোনালোকে পৰ্টেলটো খোলা দেখিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি জানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব নতুবা মোবাইল নাম্বাৰ মাৰি পেলাই আপোনালোকৰ ষ্টেটাছটো চেক কৰি ল'ব ফাৰ্ষ্ট টাইম মই মোবাইল নাম্বাৰৰ পৰা চেক কৰিব বিচাৰিছোঁ ইণ্টাৰ ভেলু আপোনালোকে তাত মোবাইল নাম্বাৰটো মাৰিব কেপচা মাৰিব গেট ডাটাত ক্লিক কৰিব দেখা পাইছে আপোনালোকে আপোনালোক বেনিফিচিয়াৰী যি ষ্টেটাছ এই বেনিফিচিয়াৰী ষ্টেটাছ আপোনালোকৰ সন্মুখত ওলাই আহিব তাত আপোনালোকে চেক কৰিব আপোনাৰ EKYC প্ৰথম কথা হ'ল আপোনাৰ EKYC হৈছে নাই যদি হৈছে ইয়েছ থাকিব EKYC ডান ইয়েছ আপুনি ইলিজিবল হয় নাই আপুনি পোৱাৰ যোগ্য হয় নাই সেইটো চাব যদি ইলিজিবল আছে ইয়েছ থাকিব তাৰপিছত আপুনি চেক কৰিব লাগিব পেমেণ্ট মোডটো কি হৈ আছে যদি আধাৰ আছে আধাৰ ওলাব যদি একাউণ্ট থাকে একাউণ্ট ওলাব তাৰপিছত আপোনালোকে চেক কৰিব আধাৰ যদি আহে তেতিয়াহ'লে এইফালে একাউণ্ট নাম্বাৰটো নট এভেইলেবল আহিব লাগিব তাৰপিছত তলত চাব বেংক ষ্টেটাছ PFMS বেংক ষ্টেটাছ ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন ৰিজেক্টেড বাই বেংক এনেকুৱা যদিও আহে তেতিয়াও আপুনি পইচাটো নাপায় ইয়াত একচেপ্টেড আহিব লাগিব তেতিয়াহে আপুনি ইনষ্টলমেণ্টবিলাক পাব তাৰপিছত চাব লেণ্ড চিডিং অতিকৈ গুৰুত্বপূৰ্ণ লেণ্ড চিডিংটো ইয়েছ হ'ব লাগিব তেতিয়াহে আপুনি 13 নম্বৰ বা আহি থকা যি 14 নম্বৰ এই ইনষ্টলমেণ্টটো লাভ কৰিব গতিকে বন্ধুসকল আটাইবিলাক হোৱাৰ পিছতো যিসকল বন্ধুৱে ইনষ্টলমেণ্টবিলাক পোৱা নাই তেওঁলোকে কি কৰিব লাগিব সেই সবিশেষ মই জনাব বিচাৰিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে আপোনালোকে কথাবিলাক গম পাব কাৰণ বন্ধুসকল আপোনালোকে আটাইবিলাক কাম কৰিছে আপোনাৰ ইলিজিবিলিটি ইয়েছ আছে আধাৰ চিডিং যি EKYC সেইটো ইয়েছ আছে আপোনাৰ একাউণ্ট নট এভেইলেবল দেখাইছে ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন একচেপ্টেড দেখাইছে লেণ্ড চিডিঙো ইয়েছ আছে তাৰপিছতো আপুনি 14 নম্বৰ ইনষ্টলমেণ্ট পোৱা নাই তাৰপিছত আপুনি কি কৰিব লাগিব সেই সবিশেষ মই জনাম শেষলৈকে চাব বন্ধুসকল তেতিয়াহে আটাইবিলাক কথা গম পাব হয় বন্ধুসকল আপোনালোকৰ যি কৰণীয় আছিল সেই আটাইবিলাক কৰণীয় আপোনালোকে কৰিলে ধৰি লোৱা আপোনালোকৰ EKYC কমপ্লিট হ'ল লেণ্ড চিডিঙো কমপ্লিট কৰিলে আপোনাৰ পেমেণ্ট মোড আধাৰ হ'ল একাউণ্ট নম্বৰ নট এভেইলেবল আহিলে আপোনাৰ বেংকো একচেপ্ট কৰিলে তাৰপিছতো আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব প্ৰথমটো কথা শুনক আটাইবিলাক প্ৰক্ৰিয়া কমপ্লিট কৰাৰ পিছত আপোনালোকে ফাৰ্ষ্ট টাইম কৰিব লাগিব আপোনালোকৰ যি ব্ৰাঞ্চ আছে যি বেংকৰ শাখা আছে তাত গৈ আপোনাৰ একাউণ্টটো চেক কৰক প্ৰথম কথা
চেক কৰাৰ পিছত আপুনি গম পাব আপোনাৰ পইচা সোমোৱা নাই, তেন্তে আপুনি দ্বিতীয়টো প্ৰক্ৰিয়া কৰিব লাগিব, আপোনাৰ গাঁওবুঢ়াৰ ওচৰত যাব লাগিব। হয়, গাঁওবুঢ়াৰ ওচৰত এনেকুৱা এখন লিষ্ট প্ৰকাশ পাইছে, লিষ্ট দিছে চৰকাৰে, যিবিলাকৰ একাউণ্ট আধাৰ লগত চিডিং হৈছে, বেংকৰ লগত চিডিং হৈছে, তাৰপিছতো বেংকত পইচা সোমোৱা নাই, বেংকে পইচা লাভ কৰা নাই, এনেকুৱা এখন লিষ্ট প্ৰকাশ পাইছে। সেই লিষ্টখনত আপোনাৰ নামটো আছে নেকি, আপুনি এবাৰ চেক কৰি আহিব। যদি ইয়াত আছে তেন্তে আপুনি প্ৰথম কথা হ'ব, আপুনি ডাকঘৰত একাউণ্ট খুলিব লাগিব, পোষ্ট অফিচত আপুনি একাউণ্টো খুলিলে, ঠিক আছে। তাৰপিছতো আপুনি কিছুদিনৰ পিছত আপুনি গৈ চাইছে পোষ্ট অফিচতো একাউণ্টত পইচা সোমোৱা নাই, তেতিয়া কি কৰিব? পোষ্ট অফিচত একাউণ্ট খোলাৰ পিছতো যদি আপোনাৰ পইচা পোষ্ট অফিচত সোমোৱা নাই, তেনেহ'লে আপুনি আপোনাৰ পোষ্ট অফিচৰ যি একাউণ্ট আছে সেইটো আধাৰ লগত লিংক হ'ল নাই, সেইটো আপুনি প্ৰথম তদন্ত কৰিব। যদি আপোনাৰ আধাৰ আৰু পোষ্ট অফিচৰ একাউণ্ট লিংক হৈ আছে, তাৰপিছতো যদি আপুনি পে'মেণ্ট পোৱা নাই, তাৰপিছত আপুনি কি কৰিব লাগিব? হয় বন্ধুসকল, আপুনি ইয়াৰ পিছত এটা ফাইনেল কাম হ'ব আপোনাৰ, যিটো আপুনি কৰিব লাগিব, তেতিয়াহে হয়তো আপুনি টকাসমূহ লাভ কৰিব। আপোনাৰ নিজৰ যি শাখা, যি এগ্ৰিকালচাৰ অফিচ আছে, সেই অফিচত গৈ আপুনি যোগাযোগ কৰক। তাৰপিছত তেওঁলোকে আপোনাক ছাজেষ্ট কৰিব আপুনি কি কৰিব লাগিব। হয়তো আপোনালোকৰ যি এগ্ৰিকালচাৰ মুখ্য কাৰ্যালয় আছে, নতুবা আপোনালোকৰ উপায়ুক্ত DC কোৰ্ট আছে, তাত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত একোটা PM কিষাণ চেল এটা প্ৰস্তুত কৰা হৈছে। সেই চেলত গৈ আপুনি যোগাযোগ কৰিব লাগিব। আপোনালোকৰ হৈ থকা যি প্ৰব্লেম তাতে ছল্ভ হ'ব। এয়াই আছিল আজিৰ এই ভিডিঅ'টোৰ মূল কথাসমূহ। আৰু আপোনালোকে যদি এনেধৰণৰ যদি আপুনি আগবাঢ়ি যায় কামবোৰ কৰি, তেন্তে নিশ্চয় আপোনাৰ পাবলগীয়া যি কিস্তি, যি ইনষ্টলমেণ্ট, সেই ইনষ্টলমেণ্ট আটাইকেইটা পোৱাটো 100% চিয়'ৰ। আজিলৈ ইমানে, ধন্যবাদ।